স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত কোভিড-19 নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত লকডাউন চলি আছে আৰু এই লকডাউনৰ সময়ছোৱাত যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনো সদস্য অসমৰ বাহিৰত অন্য ষ্টেটত আবদ্ধ হৈ আছে নিজৰ ঘৰলৈ উভতি আহিব পৰা নাই অসমত তেন্তে আপোনাৰ বাবে এটা সুখবৰ বহিৰাজ্যত আবদ্ধ হৈ থকা লোকৰ বাবে ৰাজ্য চৰকাৰৰ ফালৰ পৰা বিশেষ ইমেইল মুকলি কৰি দিয়া হৈছে লগতে ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে যদি আপুনি অসমৰ বাহিৰত ছিকিমৰ বাদ দি উত্তৰ পূৰ্বৰ ৰাজ্যসমূহত আবদ্ধ হৈ আছে আৰু আপুনি অসমলৈ উভতি আহিব বিচাৰে তেতিয়াহ'লে আপুনি কোনো ধৰণৰ পাছ ল'ব নালাগে অনুমতি ল'ব নালাগে আজিৰ পৰা আপুনি অসমতে প্ৰৱেশ কৰিব পাৰিব কিন্তু আপুনি সন্ধিয়া 6 বজাৰ আগত আপুনি প্ৰৱেশ কৰিব লাগিব আৰু যদি আপুনি উত্তৰ পূৰ্বৰ ৰাজ্যসমূহক বাদ দি দেশৰ অন্যান্য ৰাজ্যত আবদ্ধ হৈ আছে আৰু আপুনি অসমলৈ ঘূৰি আহিব বিচাৰে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰত এটা মিছ কল দিয়ক আৰু আপুনি 48 ঘণ্টালৈকে ৱেট কৰক আপুনি মাত্ৰ এটা মিছ কল দিলে হ'ব আপুনি 48 ঘণ্টালৈকে ৱেট কৰিব 48 ঘণ্টাৰ ভিতৰত আপোনাৰ মেছেজত এটা লিংক সেন্ড কৰা হ'ব আৰু আপুনি সেইটো লিংকত ক্লিক কৰি আপুনি এখন ফৰ্ম ফিল আপ কৰি সাবমিট কৰিব লাগিব তো মই নেক্সট ভিডিঅ'ত আপোনাক দেখুৱাই দিম আপুনি কেনেকৈ ফৰ্ম ফিল আপ কৰি সাবমিট কৰিব যদি আপুনি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে ওলাই বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপুনি পাৰ নতুন ভিডিঅ' নটিফিকেশ্যন পায় সকলোতকৈ আগত চৰকাৰে আবদ্ধ লোকসকলক আনিবলৈ সময় লাগিব যিসকলে ব্যক্তিগত বাহনলৈ বহিৰাজ্যৰ পৰা আহিব বিচাৰিছে তেওঁলোকৰ বাবে পাছৰ ব্যৱস্থা কৰা হৈছে ইয়াত যেটো ইমেইল আইডি দিয়া আছে আপুনি এইটো ইমেইল আইডিত আপুনি আবেদন কৰিব পাৰিব যদি আপুনি বহিৰাজ্যৰ পৰা ব্যক্তিগত বাহনলৈ আপুনি অসমত আহিব বিচাৰে এতিয়া মই আপোনাক দেখুৱাম আপুনি কেনেকৈ ইমেইলত আপুনি আবেদন কৰিব পাৰিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব মই আপোনাক ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছো তো যদি আপুনি ইমেইল পঠিয়াব বিচাৰে আপুনি কেনেকৈ ইমেইল পঠিয়াব পাৰিব আপোনাৰ মোবাইলৰ পৰা এতিয়া মই আপোনাক দেখুৱাম তো আপুনি প্ৰথমে আপোনাৰ মোবাইলত জিমেইল এপ্লিকেশ্যনটো ওপেন কৰিব জিমেইল এপ্লিকেশ্যনটো ওপেন কৰাৰ পিছত ইয়াত কৰ্ণৰ চক দিয়া আছে এটা প্লাছ আইকন আপুনি এইটো আইকনত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে এই পেজটো ওপেন হৈ যাব ফ্ৰম আপোনাৰ ইমেইল আইডি দিয়া থাকিব টু ইয়াত আপুনি ক্লিক কৰি আপুনি এন্টাৰ কৰিব লাগিব assamtransportrelief@gmail.com এই ইমেইল আইডিটো আপুনি এন্টাৰ কৰিব লাগিব টু অপশ্যনটোত আৰু সাবজেক্টত আপুনি এন্টাৰ কৰিব পাৰে ৰিগাৰ্ডিং পাৰমিশন টু এন্টাৰ মাই ওন ষ্টেট আসাম বা আপুনি বেলেগ কিবা দিব পাৰে এইটো আপোনাৰ ইচ্ছা মই এইটো দিছোঁ আৰু কম্প'জ ইমেইলত আপুনি এইখিনি এন্টাৰ কৰি দিব মই ইয়াত যিখিনি এন্টাৰ কৰিছোঁ সেম টু সেম মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আই ৱান্ট গো টু মাই হোম আসাম হিয়াৰ ইজ মাই ফুল ডিটেইলছ নেম ফাদাৰ্ছ নেম তাৰপিছত আপুনি কাৰেণ্ট এড্ৰেছ আপুনি য'তে আছে কাৰেণ্ট এড্ৰেছ দিব আপুনি ডিষ্ট্ৰিক্ট পিনক'ড ষ্টেট কণ্টেক্ট নাম্বাৰ তাৰপিছত যদি আপোনাৰ লগত ফেমিলি মেম্বাৰ্ছ কোনোবা আছে আপুনি সিঙ্গেলটো আঁতৰাই আপুনি জইনটো ৰাখিব আৰু ইয়াত 1 2 3 কিমানজন আছে আপুনি এজনজনকৈ ইয়াত এণ্টাৰ কৰিব তাৰপিছত দিয়া আছে হোম এড্ৰেছ আপুনি আপোনাৰ ভিলেজ নেম আপোনাৰ পোষ্ট অফিচ নেম আপোনাৰ পিনক'ড আপোনাৰ ডিষ্ট্ৰিক্ট আপোনাৰ ব্লক আপোনাৰ ষ্টেট আপোনাৰ অসমৰ এড্ৰেছৰ এখানে আপুনি এণ্টাৰ কৰিব মানে ইয়াত মই যিখিনি এণ্টাৰ কৰিছোঁ সেম টু সেম মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ আপুনি সেইখিনি চাই আপুনি এণ্টাৰ কৰিব বা যদি আপুনি বেলেগ কিবা লিখিব বিচাৰে আপুনি লিখিব পাৰে আৰু আপুনি এইখিনি লিখাৰ পিছত এই যিটো আইকন দিয়া আছে এইটো আপুনি যদি ক্লিক কৰে এই মেইলটো অটোমেটিক সেন্ড হৈ যাব তো এতিয়া মই সেন্ড নকৰোঁ কাৰণ মই অসমতে আছোঁ এইটো কাৰণে যদি আপুনি অসমৰ বাহিৰত আছে আপুনি এই আপোনাৰ ডিটেইলছখিনি লিখি দিব আৰু এইটো আইকনত আপুনি ক্লিক কৰি আপুনি সেন্ড কৰি দিব তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ কালি আকৌ লগ পোৱাৰ আশাৰে আজি মাতে সামৰণি মাৰিলোঁ